আমাৰ কাৰ্বি আংলং জিলা গঠন কৰা 1951 17 নৱেম্বৰত এতিয়া গঠন কৰিছিল ইউনাইটেড নিকেল হিলছ এণ্ড নৰ্থ কাচাৰ ডিষ্ট্ৰিক্ট বুলি গঠন কৰিছিল। এতিয়াও অট'নমাছ কাউন্সিল বুলি অট'নমাছ ডিষ্ট্ৰিক্ট বুলি গতিকে আমি যোৱা বছৰৰ পৰা আমি এই অট'নমাছ কাউন্সিলৰ প্ৰথম গঠন কৰা সেইটো আমি এই দিনটো যোৱা বছৰৰ পৰা আমি 25টা দিনতে আমি উদযাপন কৰিছোঁ। এবাৰ ছেকেণ্ড আমি উদযাপন কৰিছোঁ। গতিকে মই মোৰ ফালৰ পৰা মই তেখেতক ধন্যবাদ দিছোঁ। তেওঁ টুইট কৰিছে যে আজি কাৰ্বি আংলং জিলা গঠন কৰা আদৰণি জনাইছে আৰু এই আমাৰ বিশ্বাস দিছে তাৰ কাৰণে মই ধন্যবাদ দিছোঁ। এনেধৰণৰ কাৰ্বি আংলঙৰ সকলো জাতি জনগোষ্ঠীৰ একেলগে থাকি আমি অন্য হিচাপে থাকি আমি কাৰ্বি আংলঙৰ নতুন কাৰ্বি আংলঙত নিৰ্মাণ কৰিব একেলগে কাম কৰিছোঁ। তাৰ কাৰণে মই প্ৰত্যেক সভাত মই অনুৰোধ কৰোঁ সকলো জাতি জনগোষ্ঠীৰ লগত একেলগে থাকি কাৰ্বি আংলঙত নতুন কাৰ্বি আংলঙত আৰু কাৰ্বি আংলঙত নতুন কাৰ্বি আংলং নিৰ্মাণ কৰাটো অকল কাৰ্বিসকলে নোৱাৰে, সকলো জাতি জনগোষ্ঠীৰ লগত লৈহে আমি একেলগে কাম কৰোঁ। আজিৰ দিনটো সকলো দল সংগঠনৰ লগত আমি গঠন কৰিছোঁ আৰু আজিৰ দিনটো যিটো নেকি আমি সেই পবিত্ৰ দিন এটা ইতিহাস দিনত যিটো কাৰ্বি আংলং প্ৰথম জিলা গঠন প্ৰথম জিলা পোৱা এইসমূহ অসমত জিলা কম পাইছিলে, কাৰ্বি আংলঙে পাইছিলে। এতিয়া এই গঠন কৰা দিনটো আজিৰ দিনটো মই সকলো ধৰ্মাৱলম্বী লগত যে নামঘৰ আছে, মছজিদ আছে বা চাহৰ ঘৰ আছে বা আমাৰ মন্দিৰ আছে, তাত যাতে চাকি এটা জ্বলাই ভগৱানৰ প্ৰাৰ্থনা কৰিব লাগে যে আগন্তুক দিনত কাৰ্বি আংলঙত যাতে এনেধৰণৰ গৈ পৰিয়ালৰ কাৰ্বি আংলঙৰ ৰাজনীতিৰ সমস্যা আছে আৰু বেলেগ বেলেগৰ সমস্যা আছে, যিবিলাক গোটেইখিনি সমস্যাবিলাকক যাতে পূৰণ কৰাৰ স্বাৰ্থত সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে আৰু কাৰ্বি আংলঙৰ যাতে স্থায়ী শান্তি হয় তাৰ কাৰণেও ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে। আজিৰ দিনটোত বহুত দিন আজি যিটো নেকি কাৰ্বি আংলঙত জিলা গঠন কৰা প্ৰথম দিনটো আজি 1951 17